हेलो एवरीवन, আজি আমি আলোচনা কৰিম যে আপোনাৰ ষ্টেট বেংকৰ একাউণ্টত থকা বেলেন্স কেনেকৈ অতি সহজে জাস্ট এটা মিছ কলৰ জৰিয়তে আপুনি বেলেন্স চেক কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যোনটো বেংকত দিয়া আছে সেইটোৰ পৰা এটা মেছেজ কৰি ৰেজিষ্টাৰ কৰিব লাগিব। এই SBI কুইক সাৰ্ভিসটোৰ বাবে আপোনালোকে SMS-ত গৈ টাইপ কৰিব ৰেজিষ্টাৰ কৰাৰ কাৰণে প্ৰথমতে REG ৰেজিষ্টাৰৰ কাৰণে শৰ্ট ফৰ্ম REG এটা স্পেচ খালি ঠাই, তাৰপিছত একাউণ্ট নম্বৰ যেটো আপোনাৰ পাছবুকত আছে আপোনাৰ একাউণ্ট নম্বৰ সেইখিনি লিখি এই নম্বৰটোত পঠাই দিব 09223488888 এই নম্বৰটোত আপুনি মেছেজটো পঠাই এটা SMS পাব যে আপোনাৰ এই SBI কুইক সাৰ্ভিসটো ৰেজিষ্টাৰ হৈছে। তাৰ পিছত যেতিয়া ইচ্ছা তেতিয়া আপুনি আপোনাৰ মোবাইলৰ পৰা মিছ কলৰ জৰিয়তে আপোনাৰ একাউণ্টৰ বেলেন্স চেক কৰিব পাৰিব, মিনি ষ্টেটমেণ্ট লাভ কৰিব পাৰিব। তো একাউণ্ট বেলেন্স চেক কৰাৰ কাৰণে আপুনি জাস্ট এটা মিছ কল দিব লাগিব। সেই নম্বৰটো হ'ল 09223766666 5টা 6। আৰু যদি আপুনি মিনি ষ্টেটমেণ্ট বিচাৰে তাৰ কাৰণে আপুনি মিছ কল দিব লাগিব 09223866666 মানে আগৰটোত আছিল 37 এইটোত আছে 38। এই দুটা নম্বৰ আপুনি সেভ কৰি ৰাখিব পাৰে মোবাইলত কন্টেক্টত। আপোনাৰ যেতিয়া ইচ্ছা তেতিয়াই যদি আপুনি বিচাৰে মিনি ষ্টেটমেণ্ট বা একাউণ্ট বেলেন্স চেক কৰিব বিচাৰে তেতিয়াহ'লে জাস্ট মিছ কলৰ জৰিয়তে আপুনি বেলেন্স চেক কৰিব পাৰিব আৰু মিনি ষ্টেটমেণ্ট লাভ কৰিব পাৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মিক্স জ্ঞান আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব।